Hi friends, welcome to my channel. এয়া আমাৰ ঘৰৰ নৱেম্বৰ 24 তাৰিখৰ দৃশ্য। দেখিছেনে পেণ্ডেল দিয়া হৈছে আমাৰ ঘৰত কাৰণ মোৰ দেওৰ ৰাজৰ বিয়াৰ কাৰণে পেণ্ডেল বনাই থকা হৈছে বৰ্তমান। এয়া 24 তাৰিখৰ দিনৰ দৃশ্য। এতিয়া ৰাতি হ'ল, ৰাতি পেণ্ডেল সম্পূৰ্ণ হৈ গ'ল। দেউতাই অকণমান চাইছে মানে বাহিৰৰ পিনে কেনেকুৱা হৈছে, আৰু আমি ইফালে জোৰণৰ যুজা কৰি আছোঁ, মানে বস্তুবোৰ পেকিং কৰি আছোঁ, ভৰাই আছোঁ। পিছদিনাখন জোৰণ, মানে 25 তাৰিখে জোৰণ। এয়া 24 তাৰিখৰ ৰাতি আমি গোটেইবিলাকে মিলি, আমাৰ পেহীৰ ছোৱালী আহিছে, মাহী, খুৰী, গোটেইবোৰ, আৰু আমি গোটেইবোৰে লগ লাগি এতিয়া জোৰণৰ কাৰণে যা যোগাৰ কৰি আছোঁ, বস্তুবোৰ পেকিং কৰি আছোঁ, নহ'লে পিছদিনাখন অসুবিধা হ'ব পাৰে। মানে চাই লৈছোঁ আৰু ক'ত কি আছে, ভালদৰে ভৰাই লৈছোঁ আৰু এতিয়া। এয়া 25 তাৰিখৰ ৰাতিপুৱাৰ দৃশ্য, মানে জোৰোণৰ দিনাখন। এয়া আমি সকলো সাজু হৈছোঁ। এয়া আমাৰ ওচৰৰ খুৰীদেউ, বৌ, সকলোবোৰ আহিছে। আমাৰ যিবোৰ আলহী, যিসকল যাব মানে, তেওঁলোক সাজি কাচি ধুনীয়া হৈ আহিছে। এয়া আমাৰ দৰা। এতিয়া ব'লকচোন আমি বাহিৰৰ পিনে যাওঁ। এয়া বাহিৰত আমাৰ খুৰীদেউহঁত ধুনীয়াকৈ সাজি কাচি মৰম লগা হৈ আহি বহি আছে, অলংকাৰেৰে একদম ধুনীয়া লাগিছে। গতিকে আপোনালোককো দেখুৱাই যাম প্ৰথমৰ পৰা শেষলৈকে, যিমানখিনি পাৰোঁ চাই যাব। এতিয়া আমি যাম। এয়া গোঁসাই ঘৰত প্ৰথমে সেৱা কৰি লৈছোঁ, দৰাৰ লগতে আমি ঘৰৰ পৰিয়ালকেইটাই। যিহেতু শুভ কাম এটাৰ কাৰণে আমি আগবাঢ়িছোঁ, প্ৰথমতে ভগৱানৰ চৰণত আশীৰ্বাদ লৈছোঁ, লৈ আমি এতিয়া যাম আৰু জোৰোণৰ কইনা ঘৰলৈ। আমি গোটেইবোৰ বাছত উঠি ল'লোঁ। মানে আমাৰ এইফালে এটা পৰম্পৰা বুলিয়ে ক'ব লাগিব, মানে বাছ এখন লাগিবই লাগিব, বাছ নহ'লে নহ'ব। যিমান সৰু গাড়ী নাথাকক কিয় বাছ লাগিব, কাৰণ গোটেইবোৰ বাছতে যায়, মানে বাছত যাবলৈ ভাল পায়, কাৰণ বাছত বেছি ফূৰ্তি হয়, সৰু গাড়ীত গ'লে বেছি ফূৰ্তি নহয়। সেইকাৰণে গোটেইবোৰ বাছতে আহি কৰিছে। আমি গোটেইবোৰ এতিয়া বাছত উঠি যাবলৈ ওলালোঁ।
কমকৈ দিব বেছি তেল নিদিব চুলিকেইটা ল'ব
ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ইয়াৰ পিছৰ ভিডিঅ'টো হ'ব ৰাজকমল ডেকা আৰু কাকলিৰ বিয়াৰ ভিডিঅ' গতিকে আপোনালোকে চাবলৈ নাপাহৰিব আজিলৈকে আহোঁ নমস্কাৰ